নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল বিবিধ অসমলৈ। আজি আমি এটা হেল্থ ৰিলেটেড ভিডিঅ' বনাম। সেইটো হৈছে আপুনি আপোনাৰ উচ্চতা কেনেকৈ বঢ়াব পাৰে। আপোনাৰ উচ্চতাটো আপোনাৰ নিৰ্ভৰ কৰে আমাৰ মগজুত থকা এটা গ্ৰন্থি আছে, পিটুইটাৰী গ্ৰন্থি। এই পিটুইটাৰী গ্ৰন্থিটোৱে এটা হৰমন ৰিলিজ কৰে আৰু সেই হৰমনটোৱে আমাৰ উচ্চতাত আপোনাক কি কৰে, বঢ়াত সহায় কৰে। এটা বিভিন্ন মতে কিছুমানে কয় 16 বছৰ, কিছুমানে কয় 18 বছৰ, কিছুমানে 21 বছৰ, তেনেকুৱা বহুত বয়স পায়। সেই বয়সলৈ হাইট বঢ়া বুলি কয়, কিন্তু সেইটো বেলেগ কথা। এতিয়া কথা হ'ল, যদি আপোনাৰ বয়স বহুত বেছি হোৱা নাই আৰু মোটামুটি 25-30 এনেকুৱা পাৰ হৈ যোৱা নাই, তেতিয়াহ'লে আপুনি কিছুমান টিপছ ফ'ল' কৰিব পাৰে আৰু টিপছ কেইটা আপোনাক হাইট বঢ়াত সহায় কৰিব পাৰে। প্ৰথম কথা হৈছে নিউট্ৰিশ্যন। আপুনি কি খাদ্য খাইছে সেইটোৰ ওপৰত ডিপেণ্ড কৰে। যদি আপোনাৰ হাইট কম হৈছে, তেতিয়াহ'লে আপুনি কেলছিয়ামযুক্ত খাদ্য নাইবা আপোনাৰ প্ৰটিনযুক্ত খাদ্য আপুনি যথেষ্ট খাব লাগিব। আপোনাৰ কেলছিয়ামে কি কৰে, কেলছিয়ামে আপোনাৰ হাড়ৰ গঠনটো মজবুত কৰে আৰু প্ৰটিনে আপোনাৰ কোষবোৰ বঢ়াত সহায় কৰে। তাৰপৰি আপুনি দেহাটো ডিহাইড্ৰেশ্যন কৰিব নালাগিব। সেই হৈছে পানী যথেষ্ট খাব লাগিব। পানী আমাৰ কোষবিলাক ঠিক কৰি ৰখাত সহায় কৰে, আমাৰ ব্লাডটোত বহুত পৰিমাণে ঠিকেই ৰাখে। আৰু সেউজীয়া শাক পাচলি তেনেকুৱা ফল মূল বহুত খাব লাগিব। আৰু তৃতীয় কথা হৈছে আমি কিছুমান এক্সাৰচাইজৰ ওপৰত গুৰুত্ব দিব লাগিব, যিবোৰ এক্সাৰচাইজে আমাৰ হাইট বঢ়াত সহায় কৰে। আমি সেইবোৰ এক্সাৰচাইজ আপোনালোকক দেখুৱাই দিম। আমি প্ৰথম এক্সাৰচাইজ কৰিম, এনেকৈ পোন হৈ থিয় হৈ ল'ম। থিয় হৈ লৈ হাতেৰে আমি বুঢ়া আঙুলি চুব চেষ্টা কৰিম। আৰু এইটোত উশাহ নিশাহৰ কথা মন কৰিব লাগিব। উশাহ লৈ আমি ভৰি বুঢ়া আঙুলি চুম আৰু উশাহ টেক আমি পূৰ্ব ওচৰলৈ যাম। আৰু এটা কথা মন দিব লাগিব, আমি অহোভাত আমাৰ মেৰুদণ্ডডাল যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা আছে। আমি বহুতে নাইবা খোজকঢ়াই মেৰুদণ্ডডালত আমি পোন কৰি ৰখাৰ ওপৰত গুৰুত্ব দিব লাগিব। আৰু ইয়াৰ কাৰণে আমি পদ্মাসন কৰিব পাৰোঁ, নাইবা তেনেকুৱা যোগাসন আছে, আমি সেইবোৰ কৰিব পাৰোঁ। এনেকৈ 8-10 বাৰমান কৰিব লাগিব। এতিয়া আমি দ্বিতীয় এক্সাৰচাইজ কৰিম। এয়া ভৰিখন কিছু মেলি দিম, বিশেষ বেছি নহয়, 1.5-2 ফুট। তেতিয়া সোঁ হাতেৰে বাওঁ ভৰিখন চুব চেষ্টা কৰিম আৰু বাওঁ হাতেৰে সোঁ ভৰিখন চুব চেষ্টা কৰিম। ইয়াতো একে, উশাহ লৈ আমি ভৰি চুম আৰু উশাহ টেক কৰি আমি পূৰ্ব অৱস্থালৈ যাম। এনেকৈ 10-12 বাৰমান কৰিলে হৈ যাব। আৰু আমি তৃতীয় এক্সাৰচাইজ কৰিম তেনেকৈ ভিডিঅ' দেখাৰ নিচিনা চাবলৈ চেষ্টা কৰিলে হ'ল। এতিয়া আমি শুই কিছু এক্সাৰচাইজ কৰিম। আমি বহি ভৰি আঙুলি চুবলৈ চেষ্টা কৰিম আৰু ইয়াত উশাহ নিশাহ ঠিকে ৰাখিলে হ'ল। ইয়াত যিমান সময়লৈকে পাৰি সিমান সময়লৈকে থাকিব পাৰি। এতিয়া আমি এনেকুৱাকৈ ভিডিঅ'ত দেখাৰ নিচিনা কৰিবলৈ চেষ্টা কৰিম। এনেকুৱাকৈ আমি কি দুখন ভৰি, এবাৰ সোঁ ভৰিখন এবাৰ বাওঁ ভৰিখন ওলোটা ওলোটিকৈ কৰি আমাৰ দেহটো সুস্থ কৰি ৰাখিবলৈ আমাৰ অক্সিজেনৰ যথেষ্ট প্ৰয়োজন হয়। আৰু আমি অক্সিজেন পোৱাৰ কাৰণে আমি কিছুমান প্ৰাণায়াম কৰিব লাগিব। আমি প্ৰাণায়ামৰ ভিডিঅ' নেক্সট ভিডিঅ' এটাত বনাই দিম। আৰু এইখিনিয়ে এতিয়া। যদি ভিডিঅ'টো ভাল পাইছে, লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব। নমস্কাৰ।